নমস্কাৰ বন্ধুসকল, আজি এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ বহুত দিনৰ পাছত আহিছোঁ। হয়তো এই ভিডিঅ'টোত আপোনালোকে আজি মাত্ৰ দুখহে দেখা পাব। মোৰ ৰেগুলাৰ ভিডিঅ' চোৱা সকলে নিশ্চয় গম পায়, মই বহুত দিনৰ পৰা কৈ আছিলোঁ যে মোৰ এটা ফেমিলি প্ৰব্লেম চলি আছে। কিন্তু কি ফেমিলি প্ৰব্লেম বহুতে সুধিছিলেও, কিন্তু মই কোৱা হোৱা নাছিল। কিন্তু আজি এনেকুৱা এটা পৰিস্থিতি আহি পালে যে আপোনালোকৰ লগত কথাবোৰ শ্বেয়াৰ নকৰি নোৱাৰোঁ। গতিকে কিনো হ'ল আমাৰ পৰিয়ালত, বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি হ'ল মাঘৰ বিহু উৰুকা। সকলোৱে চাগে মেজি ঘৰত খানা খাইছে আৰু আমাৰ ঘৰত তেনেকুৱা পৰিৱেশ নাই, কাৰণ মাইনাৰ দাদা এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। গতিকে মাহঁতে মন চন বেয়া লাগে বুলি ঘৰতে ভাত খাবলৈ মাতিলে। আহিলোঁ ভাত খাবলৈ আৰু ভাত পানী খাই আকৌ ৰাতিয়ে ঘৰলৈ ঘূৰি আহিলোঁ, কাৰণ বিহুৰ দিনা ৰাতিপুৱা ঘৰত নাথাকিলে বেয়া লাগে। এয়া হ'ল বিহুৰ দিনা ৰাতিপুৱা সোনকালে গা পা ধুই উঠি আহিলোঁ। মাইনা আৰু জিউ নামঘৰত মেজি চাবলৈ গ'ল আৰু মাইনাহঁত অহা দেখি মই লৰালৰিকৈ চাহ বনালোঁ। চাহ খাই দাদাহঁতৰ ঘৰলৈ যাব লাগে আৰু এইবোৰ মায়ে কিবাকিবি পিঠা পনা দি পঠিয়াইছিল। ঘৰত একো এইবেলি বনোৱা হোৱা নাই, কাৰণ ঘৰত পৰিৱেশ পৰিস্থিতি একেবাৰেই ভাল নাছিল। সেইফালে জিও বহি আছে আৰু এইফালে টিকলিজনীয়ে বায়েকহঁতৰ লগত খেলি আছে। তাই একো গম নাপায় তাইৰ দেউতাকৰ কি হৈছে, ঘৰৰ পৰিস্থিতি কি, একোৱেই নাজানে তাই। বিহুৰ দিনটো এনেদৰেই পাৰ হ'ল। এয়া গধূলি মই সকলোৰে কাৰণে ভাত যোগাৰ কৰিলোঁ, কাৰণ মাহঁত বৌহঁতৰ কাৰো মন ভাল নহয়। আৰু এয়া পিছদিনা আমি মাছৰ ভাতৰ জুৰীয়া নামঘৰলৈ গ'লোঁ। ভাবিলোঁ ঘৰখনৰ মংগলৰ কাৰণে চাকি দি আহোঁ, মনটো অকণমান ভাল লাগিব। সেইকাৰণে অকণমান ওলাই গ'লোঁ। ইমানখিনিলৈকে পৰিয়ালটো ঠিকেই আছিল, কিন্তু এতিয়া আপোনালোকে চাগে মোৰ কোলাত কণমানি কেঁচুৱাটো দেখি ভাবিছে কাৰ হয়। সেয়াও মই ক'ম, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলেহে মোৰ মনটো ভাল লাগিব। কণমানিটো হৈছে মোৰ দাদা, মানে মাইনাৰ দাদাৰ ল'ৰা। কণমানিটোৰ জন্ম হ'ল 19 জানুৱাৰীৰ দিনা কণমানিটো জন্ম হ'ল। সেই জন্ম হোৱা দিনাখনেই দাদাকো আমি নাৰ্ছিং হোমত ভৰ্তি কৰিছোঁ। দাদাৰ গাটো বেছিকৈ বেয়া হৈ আহিছিল, গতিকে একেখন নাৰ্ছিং হোমতে এফালে বৌ আৰু এফালে দাদা ভৰ্তি কৰি সকলোখিনি নিয়াৰিকৈ চলাই আছিলোঁ। ভাবিছিলোঁ দাদা ভাল হৈ উঠিব, কিন্তু কণমানিটোৰ জন্মৰ দুদিনৰ দিনাই দাদা আমাৰ মাজৰ পৰা হেৰাই গ'ল। ভিডিঅ'টো কি বনাইছোঁ নাজানো, জাষ্ট আপোনালোকৰ মাজত মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। গতিকে ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ, ইমানতে ভিডিঅ'টো সামৰিছোঁ।